হয়, মই যোৱাকালি UPPL দলৰ পৰা মানে ৰেজিগনেশ্যন দিলোঁ আৰু এতিয়া BPF দলত যোগদান কৰিবলৈ মই গৈ আছোঁ। আমি BTC গঠন কৰিছোঁ আৰু সেই BTCখন ভালকৈ পৰিচালনা কৰিবৰ কাৰণে গণতান্ত্ৰিকভাৱে ৰাজনৈতিকভাৱে আমি BPF দল গঠন কৰিছোঁ। গতিকে BTC গঠন কৰাৰ উদ্দেশ্য আৰু BPF দলৰ নীতি আদৰ্শ সেইটো লৈ পেলাই BTC পূৰ্ণাংগ উন্নয়নত আমি যি কাম শুরু কৰিছোঁ এতিয়া বিভিন্ন কাৰণত আমি কয়েকজন BPF নেতাসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা আঁতৰি বেলেগ দলৰ কাম কৰিছিলোঁ। এতিয়া বেলেগ দলৰ কাম কৰাৰ পিছত মই উপলব্ধি কৰিছোঁ কি BTC গঠনৰ যিটো উদ্দেশ্য আৰু ইয়াৰ পৰা মানে এণ্টি ক্লক বা এণ্টি টেচিছ কাম কৰা নিচিনা মোৰ লাগিছে। গতিকে মই আজি পুনৰাই চিন্তা কৰি পেলাই আৰু BPF দলৰ নেতা আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু সমূহ BPF দলৰ ছিনিয়ৰ নেতাসকলে মোক আহ্বান জনাইছে BPF দলতে ঘূৰি আহি যেন আগত যেনেকৈ কাম কৰিছিল তেনেকুৱা কাম কৰাৰ এটা প্ৰচেষ্টা লয় আৰু সেই আহ্বানটো সন্মান জনাই আমি যি উদ্দেশ্য লৈ পেলাই বৃহৎ এটা জনগোষ্ঠী আমাৰ BTC অঞ্চলত যি আছে সবকে লৈ একত্ৰিত কৰি পেলাই উন্নয়নমূলক কাম কৰা প্ৰত্যেক জাতি গোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰা যে আমাৰ চেষ্টা সেইটো পূৰ্ণাংগভাৱে যেন সফল হয় ইয়াৰ কাৰণে মই BPF দলত পুনৰাই গৈ কাম কৰাৰ এটা প্ৰচেষ্টা লৈছোঁ। খুব কম সময়ৰ ভিতৰত আপুনি UPPL একো নাই যে মই যিটো ক'লোঁ সেইটোৱেই সঁচা কথা। UPPL দল এটা ভাল আঞ্চলিক দল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই বহু বছৰ দীঘল এটা সংগ্ৰামৰ দ্বাৰা BTC 5 বছৰ শাসন মানে দায়িত্ব ল'ব পৰা এজন ব্যক্তি আৰু তেখেতৰ দক্ষতা বহুতো মানে আপোনালোকে সকলোৱে জানে আমাৰ BTC বাকীয়ে জানে তেখেতৰ জ্ঞান তেখেতৰ বুদ্ধি আৰু ধৈৰ্য মই UPPL দলত কাম কৰি পেলাই মই দেখিবলৈ পাইছোঁ। মই আশা কৰোঁ যে তেখেতে UPPL দলটো এটা সাষ্টেইন কৰাৰ ক্ষেত্ৰত যথেষ্ট তেখেতে কাম কৰিব আৰু সফল হ'ব বুলি মই আশা কৰোঁ আৰু কামনাও কৰোঁ। কিন্তু মই UPPL দলত থাকি যিটো কাম কৰিলোঁ এইটো সময়ত মানে মই যিটো কৈছোঁ যে যি কাৰণত আমি BTC হাতত অস্ত্ৰ লৈ পেলাই আন্দোলন কৰাৰ পিছত গঠন কৰিব পাৰিলোঁ আৰু BTC বাসীয়ে এই BTCৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ জাতীয় সমস্যা নিজৰ নিজৰ ভাষা সাহিত্য উন্নয়নৰ যি আশা আকাংক্ষা সেইটো পূৰণ কৰাৰ ক্ষেত্ৰত BPF দলে মানে সবতকৈ শ্ৰেষ্ঠ আঞ্চলিক দল এইটো মই অনুভৱ কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে আকৌ BPF দলত আহি পেলাই কাম কৰিবৰ কাৰণে এই ইচ্ছা লৈ পেলাই মই আজি ঘূৰি যাম। মই খাজুলগাঁৱত যোগদান কৰিম। বহুতো মানুহ লৈ পেলাই মই যোগদান নকৰিম। আমাৰ সন্মানীয় BCCৰ চিফ আৰু UPPL আমাৰ হাগ্ৰামা মহিলাৰী BPF দলৰ সভাপতি ডাঙৰীয়াই মোক মানে কয়েকজন চিৰাংদুৱাৰ সমষ্টিৰ ছিনিয়ৰ নেতাসকলক লৈ পেলাই যোগদান কৰিবৰ কাৰণে কৈছে আৰু সেইমতে আমি 40-50 জন মাত্ৰ কৈ পেলাই আজি যোগদান কৰিম। পৰ্যায়ক্ৰমে মোৰ লগত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু পৰ্বজৰা ডিষ্ট্ৰিক্ট গোসাইগাঁও ডিষ্ট্ৰিক্ট খাজলগাঁও ডিষ্ট্ৰিক্ট চিৰাং ডিষ্ট্ৰিক্ট আৰু বিজনী ডিষ্ট্ৰিক্টৰ পৰা যিসকলে মোৰ লগত আহিছিল UPPL দলত তেখেতসকলে সকলোৱে এতিয়া কমিউনিকেট কৰিছে যে মই যদি BPFত যাওঁ তেতিয়াহ'লে তেখেতসকলে সকলোৱে মোৰ লগত BPFত আকৌ যোগদান কৰিব। খাজলগাঁও। থেংক ইউ। এতিয়ালৈকে আলোচনা কৰা নাই। মই
বি পি এফ দলতহে যোগদান কৰিম আৰু বি পি এফ দলৰ নেতাসকলে সেইটো সিদ্ধান্ত ল'ব।